এদিন সি পেৰখীক কথা দিছিল যে মই এগৰাকী প্ৰশাসনিক বিষয়া হৈ দেখুৱাম তোমাক আৰু সেই যি পেৰখীক কথা দিছিলে সেই পেৰখীক দিয়া কথা ৰাখি অৱশেষত এগৰাকী ACS বিষয়া হ'ল তিনিচুকীয়াৰ অমৃত চুতীয়া। নমস্কাৰ, মই দাদুলে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আন এটা নতুন খণ্ডলৈ, যিটো খণ্ডই সঁচাকৈ আপোনালোকক অনুপ্ৰাণিত কৰিব। কাহিনী এয়া তিনিচুকীয়াৰ সুমি মৰাণ আৰু অমৃত চুতীয়াৰ। 2017-18 চনৰ কলেজীয়া সময়, সেই কলেজীয়া সময়খিনিত দুয়োৰে চিনাকি হৈছিল আৰু কলেজত যেতিয়া দুয়োকে প্ৰথম লগ পাইছিল প্ৰেমৰ প্ৰস্তাৱ দিছিল তেতিয়া অমৃতে সুমিক। কিন্তু প্ৰথম অৱস্থাত সুমিয়ে সেই প্ৰেম গ্ৰহণ কৰা নাছিল। গ্ৰহণ এইকাৰণে কৰা নাছিল যে ল'ৰাটো পঢ়াই শুনা যথেষ্ট ভাল আছিল, গতিকে এই যিসমূহ বাহিৰা চিন্তা, সেই বাহিৰা চিন্তাসমূহত যদি ভৰাই থোৱা হয় তেনেহ'লে হয়তো সি তাৰ যিটো লক্ষ্য, সেই লক্ষ্যটোৰ পৰা সি হয়তো ডিৰেইলমেণ্ট হ'বও পাৰে। সেই ভাবি গুণি সুমিয়ে প্ৰথমে তেওঁৰ প্ৰেম প্ৰস্তাৱ নাকচ কৰিছিল। কিন্তু সুমিয়ে এগৰাকী ভাল বান্ধৱী হিচাপে অমৃতৰ কাষত কিন্তু ছাঁটোৰ দৰে আছিল। সুমিয়ে এটা বৰ ধুনীয়া ফেচবুক পোষ্ট লিখিছে। সেই ফেচবুক পোষ্টটো সঁচাকৈয়ে মোৰ অন্তৰখন চুই গ'ল আৰু আপোনালোকৰো সেই ফেচবুক পোষ্টটোৱে নিশ্চিতভাৱে অন্তৰখন চুই যাব। মই গোটেই ফেচবুক পোষ্টটো নপঢ়োঁ, কিন্তু তাৰ পৰা দুটামান লাইন আপোনালোকক উঠাই পঢ়ি শুনাব খুজিছোঁ। সি এদিন মোক কথা দিছিল অফিচাৰ হ'ম বুলি আৰু অৱশেষত সি সঁচাকৈ ACS অফিচাৰ হ'ল। ময়ো বিশ্বাস কৰি লৈছিলোঁ যে সি সঁচাকৈ কিবা এটা কৰিব পাৰিব বুলি। পঢ়া শুনাত ভাল ল'ৰাটো এদিন মোক প্ৰেমৰ প্ৰস্তাৱ দিছিল যদিও মই প্ৰথমে সেই প্ৰেম গ্ৰহণ কৰা নাছিলোঁ, কাৰণ এটাই আছিল যে তাৰ লক্ষ্যৰ পৰা তাক আঁতৰি আহিবলৈ দিব নোৱাৰি। কিন্তু এগৰাকী বান্ধৱী হিচাপে তাৰ কাষত থাকি তাক কৈছিলোঁ যে শেষৰ যিটো ছেমিষ্টাৰ আছে সেই ছেমিষ্টাৰটোৰ পৰীক্ষা তোমাৰ ভাল হ'ব লাগিব। পঢ়া শুনা সময়খিনিত তাক মই মোবাইলৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দিছিলোঁ। সি মোৰ কথা আখৰে আখৰে পালন কৰি অৱশেষত BSc সুখ্যাতিৰে উত্তীৰ্ণ হ'ল আৰু তাৰ পাছত সি ডিব্ৰুগড় বিশ্ববিদ্যালয়লৈ গ'ল MScৰ বাবে। দূৰত থাকিছিল যদিও হোষ্টেলৰ বেৰবোৰত সি আনি ৰাখিছিল মোৰ পৰ্ট্ৰেটসমূহ, কিয়নো সি পৰ্ট্ৰেট আঁকি ভাল পাইছিলে আৰু সেইবাবে সুমিৰ পৰ্ট্ৰেটসমূহ আঁকি ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ যি হোষ্টেল আছে সেই হোষ্টেলৰ বেৰত আঁৰি থৈছিল সুমিৰ পৰ্ট্ৰেটসমূহ। কেতিয়াও কোনো অজুহাত নেদেখুৱাই মোৰ কথাবোৰ মনা ল'ৰাটোৱে অৱশেষত মোক কথা ৰাখি সি ACS বিষয়া হ'ল। সঁচাকৈ ফেচবুক পোষ্টটো দেখি অত্যন্ত ভাল লাগিল। আজিৰ সময়তো যেতিয়া প্ৰেম ভালপোৱা এইসমূহক বহু সময়ত টকা পইচাৰ তোলাচনীৰে পৰিমাপন কৰা হয়, সেই সময়খিনিতো যে এইদৰে এগৰাকী প্ৰেমিকা কাষত থাকি ইমানখিনি সাহস দিলে আৰু সেই সাহসৰ বলত অমৃতে গৈ সফল হ'বলৈ সক্ষম হ'ল। এইখিনিতে মই আৰু এটা কথা কৈ থওঁ যে কেৱল অমৃতৰ জীৱনৰ যি সফলতা, সেই সফলতাত কেৱল সুমিৰে অৱদান নহয়, তেওঁৰ যিখন ঘৰৰ পিতৃ মাতৃৰ পৰিয়ালৰো যথেষ্টখিনি অৱদান আছে। অলপতে মই এটা ইণ্টাৰভিউত দেখিলোঁ যে অমৃতে এখন ফাষ্টফুডৰ দোকানো দিছিল আৰু সেই ফাষ্টফুডৰ দোকানখন দি থকাৰ সমান্তৰালকৈ সি APSCৰ বাবে সাজু হৈ আছিল। আৰু অমৃতৰ এই সপোন সফল হোৱাৰ ক্ষেত্ৰত কিন্তু অসম চৰকাৰৰ বহুখিনি অৱদান আছে। সেই অৱদানটো কেনেকৈ আছে মই আপোনাক চমুকৈ বুজাই থওঁ এইখিনিতে, যে অলপতে অসম চৰকাৰৰ কেবিনেটে এটা সিদ্ধান্ত গ্ৰহণ কৰিছিল যে মৰাণ জনগোষ্ঠীৰ যিসকল লোক, সেই মৰাণ জনগোষ্ঠীৰ লোকসকলৰ বাবেও APSCত দুখনকৈ আসন সংৰক্ষণৰ কথা সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল কেবিনেটত, আৰু তাৰ পাছত সেইটো বিধানসভাত পাছ কৰাও হৈছিল। আৰু সেই যি দুখন আসন সংৰক্ষণ কৰাৰ ব্যৱস্থা অসম চৰকাৰে কৰিছিল, তাৰে এখন আসন লাভ কৰিবলৈ সক্ষম হৈছে অমৃত মৰাণে। গতিকে আমাৰ তৰফৰ পৰা বহু শুভকামনা থাকিল। লগতে তেওঁলোকৰ এই যি মধুৰ প্ৰেমৰ সম্পৰ্ক, সেই প্ৰেমৰ সম্পৰ্কও যাতে চিৰযুগমীয়া হৈ থাকক তাৰে আমি আশা কৰিলোঁ। কিন্তু মই প্ৰথমে কৈছিলোঁ, যেতিয়া আপোনাৰ কাষত এগৰাকী ব্যক্তি নিস্বাৰ্থভাৱে থাকি আপোনাক সাহস দিয়ে, তেতিয়া আমাৰ বাবে অসম্ভৱ বুলি কিন্তু একো কথাই নাথাকে। আমাৰ বাবে তেতিয়া সকলো কথাই আমাৰ বাবে সম্ভৱ হৈ পৰে। আৰু ইয়াৰ লগে লগে আপোনালোকৰ মাজৰ পৰা মই দাদুলে বিদায় লৈছোঁ। আশা কৰোঁ সকলো ভালে থাকক, কুশলে থাকক। আৰু যিসকলে ভিডিঅ'টো চাই ভাল পালে সেইসকলে পাৰিলে ছাবস্ক্ৰাইব কৰি থ'ব। আৰু লগতে এতিয়া আপোনালোকৰ মাজৰ পৰা মই বিদায় লৈছোঁ। আশা কৰোঁ এই কাহিনীটো আপোনালোকক অনুপ্ৰেৰণা যোগাব। ভালে থাকক, কুশলে থাকক সকলো। আকৌ আপোনালোকক লগ পাম এটা নতুন খণ্ডত, আকৌ এটা এনেধৰণৰ নতুন ভিডিঅ'ত। তেতিয়ালৈ মই আপোনালোকৰ মাজৰ পৰা লৈছোঁ বিদায়। ধন্যবাদ।